কিন্তু পুৰা ফুল অন প্ৰিপাৰেশ্যন কৰা আছে, নিজৰ ওপৰত কনফিডেঞ্চ আছে আৰু আগতেও কৰি আহিছোঁ এইবোৰ কাম, ভাল হ'ব বুলি ভাবিছোঁ আৰু ভালে ভালে গ'লেই হ'ল। মোৰ ৰঙাপাৰা LICত আছিলে, কিন্তু মই ৰিজাৰ্ভত পৰিছোঁ। আচলতে মানে ডিউটিটো কৰিব মনহে আছিলে। এইবাৰ মোৰ প্ৰথমবাৰৰ বাবে এনেই মই মেটেৰিয়েল চেল, এমিনেশ্যন চেল গোটেইকেইটা চেলতেই পৰিছোঁ, কিন্তু পলিং ষ্টেচনত এইবাৰ পৰিছিলোঁ। নিজৰ দেশৰ কাৰণে ডিউটিটো কৰিবলৈ পাই মানে মই আচলতে বহুত ফূৰ্তি মনে আহিছিলোঁ, কিন্তু অকণমান দুখৰ বিষয়ে মই ৰিজাৰ্ভতহে পৰিছোঁ। হয়, ভাল লাগিছে। ইয়াত সকলোকে লগ পাইছোঁ, কাৰণ মোৰ নিচিনা বহুত মহিলা আহিছে ন। ইয়াৰ আগতেও বহুত মহিলাই কৰিছে। ইয়াৰ আগতো মই এবাৰ কৰিছিলোঁ, কিন্তু থাকিব লগা হোৱা নাছিলে মানে, কিন্তু এইবাৰ প্ৰথমবাৰ থাকি কৰিম বুলি ভাবিছিলোঁ। মানে মোৰ ভালেই লাগিছিলে মনটো। এতিয়া আৰু ভাল লাগিছে, নিজৰ দেশৰ কাৰণে ইমানখিনি কৰিব পালে ধৰক নিজৰ ভাল লাগে আৰু, হয়নে নহয়? তাৰ বাবে মই খুব উৎফুল্লিত আছোঁ। হয়, আমাৰ আজি ডিষ্ট্ৰিবিউশ্যন আৰম্ভ হৈছে আৰু আমাৰ গোটেইকেইটা পলিং ষ্টেচনত এজ পাৰ যিটো নৰ্মছ আছে সেইটো মতে কনষ্টেবল আৰু য'ত য'ত লোকেশ্যনত দৰকাৰ আছে চেঞ্চিটিভ বা ক্ৰিটিকেল, তাতে আমি CAPF ডিপ্লয়মেণ্ট কৰিছোঁ। আজি গোটেইখিনি ডিপ্লয়মেণ্ট আমাৰ কমপ্লিট হ'ব আৰু আশা কৰিছোঁ কাইলৈ যিটো নিৰ্বাচনী প্ৰক্ৰিয়া সেইটো শান্তিপূৰ্ণভাৱে আমি আমাৰ 25 কোম্পানী CAPF আছে আৰু তেওঁলোকক বিভিন্ন পলিং ষ্টেচনত ইতিমধ্যে ডিষ্ট্ৰিবিউট কৰা হৈছে। এইটো বিভিন্ন ক্ৰাইটেৰিয়া আছে, পলিং পাৰ্চেণ্টেজ, যিটো জেনেৰেল এৰিয়া সেইবিলাকৰ ভিত্তিত এইটো ক্ৰিটিকেল নাই, সেই একেটা ক্ৰাইটেৰিয়াৰ ভিত্তিতে হৈছে সেইখিনি হৈছে।